হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি বোলে দিনত কুকুৰা দুটা হেৰালে বুলি কৈছে দেই মানুহজনে। গতিকে ভাবিলোঁ ভাত কেইটামান ছটিয়াই কুকুৰাকেইটা হিচাপ কৰোঁ। সঁচাকৈ অহা নাই, গম পাইছেনে? এইফালে ভাবিলোঁ পুটুকৈ পাত এডোখৰ কাটি থওঁ। পাতখিলা বাৰু বিশেষ কামত লাগে। ৰাতি সাঁজ খাবলৈ আকৌ ব্ৰইলাৰ এটা আনি থৈ দিছে। ব্ৰইলাৰটো ল'ৰাটোৱে বাহিৰত থোৱা দেখি মই ভাবিলোঁ ভিতৰত ভৰাই থওঁ, জুইকুৰা জ্বলালোঁ চাওকচোন। তেনেকুৱাতে পিছফালে গৈছোঁ, লাইটটো বন্ধ। ওচৰৰ দোকানৰ পৰা বোলো পুটুককৈ গৈ লাইট এটা লৈ আহোঁগৈ। দোকানলৈ গৈহে গম পাইছোঁ দোকানত বোলে লাইটেই নাই। আৰু দুডোখৰমান খৰি আনি জ্বলি থকা জুইকুৰাত অকণমান জোৰে জ্বলাই দিছোঁ। গতিকে পিছফালৰখন অকণমান জোৰকৈ জ্বলি অলপ পোহৰাই থাকক। মানুহজনক বাৰু ফোন কৰিলোঁ, তেওঁ আনিব, কিন্তু অলপমান পলম হ'ব। গতিকে ভাবিলোঁ জুইকুৰা অলপ জ্বলি থাকক। আজি কিন্তু ভাত চব্জি চব বাহিৰতে ৰান্ধিম, মানে পিছফালৰ চোতালত। চাই থাককচোন, আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। এইফালে আকৌ ব্ৰইলাৰটো চাফা কৰিবলৈ মই গৰম পানী অকণমান কৰিলোঁ গেছতে। চাওকচোন গেছৰ লাইটাৰটো কেইবাৰ টুকুৰিয়াব লাগে, বহুত দিন হ'ল যে বেয়া হৈ গৈছে। গৰম পানীখিনি উতল আহে মানে মই দিনতে ধুই থোৱা কাপোৰ এইখিনি বিচনাখনত দমাই থৈ দিছোঁ। ভাবিলোঁ পুটুককৈ গৈ এইখিনি জাপি লওঁগৈ। মই বাৰু ৰাতিয়ে কাপোৰ জাপোঁ দেই, বিশেষকৈ ভাত খোৱা পাছত। আজি বাৰু ভাত খোৱা আগতে জাপিছোঁ। আনলা কাপোৰ। তেনেকুৱাতে বাহিৰলৈ গ'লোঁ। বাহিৰলৈ গৈ দেখিলোঁ ল'ৰাটোৱে তৰাটোৰ বিষয়ে বিভিন্ন ধৰণৰ কথা সুধি আছে। মই বাৰু দুই এটা উত্তৰ দি ভিতৰলৈ আহিলোঁ। এয়া চাওকচোন পানী উতল আহিলে। তেনেকুৱাতে মানুহজন আহি পালেহি ডিব্ৰুগড়ৰ পৰা। আহি পাই লাইট এটা লৈ আহিলে। চাওকচোন ইমান ধুনীয়া পোহৰ হৈ গ'ল। এতিয়া জুইকুৰা ধমধমাই জ্বলাৰ কাৰণে মানুহজনে ক'লে তুমি ভাতকেইটা ইয়াতে বনাই দিয়া, কাৰণ আমি ভাত অলপ সোনকালে বনাবলগীয়া হয়। বেটা সোনকালে টোপনি যায়গৈ। ল'ৰাই ভাত নাখালে হয়তো আমাৰো ভাল নালাগে। সেইবাবে ভাত আমি সোনকালে ৰান্ধোঁ। মানুহজনৰ আজি খুব ভাগৰ লাগিছে দেখিছেনে? একদম মুখৰ মাতেই নাই একেবাৰে। তেনেকুৱাতে মই গৰম পানীখিনি ব্ৰইলাৰটো আনি দিছোঁ, তুমি বোলেতো চাফা কৰি দিয়া। তেওঁ বাৰু চাফা কৰিলে, গা ধোৱা আগত বোলে মই চাফা কৰি লওঁ দিয়া বুলি ক'লে। আৰু এইবাৰ চাফা কৰি আছে। তেওঁ চাফা কৰে মানে মই ভাবিলোঁ মই বোলো অকণমান সহায় যদি কৰি দিব পাৰোঁ। আজিতো চব্জিটো তেওঁৱে ৰান্ধিব। এইফালে মই পিঁয়াজ কাটি দিলোঁ। পিঁয়াজ কাটি এইফালে আলুকেইটা কাটিও ধুই চাফা কৰি দিলোঁ। চাওকচোন আপোনালোকে বাৰু এনেকুৱা সৰু সৰু কামবিলাকত সুখ বিচাৰি পায়নে? আমাৰ বাৰু মাংস হৈ গ'ল দেই। আমিতো মানুহ তাকো, গতিকে মাংস অকণমান কমকৈ লৈছোঁ। এইফালে মানুহজনে ৰান্ধি আছে চাওকচোন বাৰু বেচেৰাটো। আৰু মানুহজনে ৰন্ধা খাই কিন্তু খুব টেষ্টি লাগে দেই। লগতে আকৌ ল'ৰাই চিঞৰি আছে, মা মোকো অকণমান ভিডিঅ' কৰি দিয়াচোন। তেওঁ বোলে ভিডিঅ'টোতে ভিডিঅ'টো কৰি দিছোঁ চোৱা, তাত যিহে হাঁহি। এইফালে মানুহজনে ৰান্ধি আছে। অঁ, ইয়াতে কথা এটা কওঁ, কেৰাহীটো আকৌ ভিতৰৰ অংশটো দেখি আপোনালোকে নাভাবিব ভালদৰে কিজানি ধুওঁতে চাফা নকৰে নেকি। চাফা কৰিবই বিচাৰোঁ কিন্তু দেই, কিয় জানো এই কেৰাহীটোৰ ভিতৰৰ অংশটো একেবাৰে চাফা নহয়, ক'লাই পৰি থাকে। তথাপি বাৰু মোৰ এইখন কেৰাহীতে ৰান্ধি খুব ভাল লাগে, কাৰণ কিবা এটা ৰান্ধিলে ইয়াতে লাগি নধৰে। নাজানো বাৰু বাকীকেইখন কেৰাহী তেনেকুৱা নহয়, এই কেৰাহীখন কিয় চাফা নহয় মই সেইটো নিজেই গম নাপাওঁ। তেনেকুৱাতে আমাৰ ভাত হৈ গ'ল। এইফালে ধোঁৱা বলি আছে চাওকচোন। ভাত এইফালে হৈ গ'ল। এইফালে দেউতাকলৈ বাঢ়িলোঁ আৰু এইফালে বেটালে। দুইজনকে ভাতকেইটা বোলো দি লওঁ। তেনেকুৱাতে আকৌ তেওঁলোকে চিঞৰি আছে, তুমিও আনা মা, তুমিও আনা। মানুহজনো চিঞৰিছে, আহা লগতে খাওঁ। মাংস যিহেতু ৰখি থাকিব জানো পাৰি। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল, ময়ো খাই লওঁগৈ। বাই বাই।